मेरे भाइयों और बहनों, वेलकम टू माय यूट्यूब चैनल सिल और तक 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 ओ सर সোমাব পাৰো না यस কামিং सर কিবা কলে নেকি সোমাই আহা कैसे कैसे लोग रहते हैं यार यहाँ पर ओ सर গৈছো ৰব এই চোৰ পটটো আহিল না মোৰ খালি ये बड़ी अच्छी बात कही आप ओ सर মানে অলপ বহিব পাৰোনে यस সিট ডাউন প্লিজ স্যার মানে মই অলপ মানে ইংলিছত অলপ মানে বহুত পকা তো অলপ মানে সেইকাৰণে অলপ অসমীয়াতে ক'ব নেকি মানে মই অলপ ভালকৈ মানে বুজি পোৱা নাই কি যে হ'ব কাৰ পাল্লাত পৰিলি ঐ দে বহা रुको जरा सबर करो স্যার পিছে কোৱাচোন তোমাৰ বায়'ডাটা মানে তোমাৰ পৰিচয়টো দিয়াচোন তোমাৰ পৰিচয়টো কি স্যাৰ হ'ব দিয়ক মই ইমানো ইংলিছ নজনা নহয় জানো ইমান গোটাই ক'ব নালাগে দিয়া কোৱা তোমাৰ বায়'ডাটাই কোৱা violence I don't like it I avoid but violence likes me I can't avoid कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं কেজিয়া প্ৰেমী এটা তোৰ কথা ফিল্মৰ কিবা ডায়লগৰ চিন চলি থকা নাই তোৰ অডিশ্যন চলি থকা নাই এটা তোৰ ইণ্টাৰভিউ চলি আছে তোৰ ডায়লগ ক'ব দিয়া নাই মই কো তোৰ পৰিচয়টো কো সৰি ছাৰ মই মানে অলপ মানে ফিল্ম চিল অলপ বেছি কৰি চাওঁ না তো সেইকাৰণে মানে ডায়লগটো আহি গ'ল তো সৰি এতিয়া মানে কৈ আছোঁ পৰিচয়টো 2 seconds later My name is Harkanto my father name is also Sorkanto and mother name is also very also Monikanto and I am from Akahotol Matirupor আৰু মোৰ জন্ম হৈছিল 1945 চনৰ 15 আগষ্টত এয়া হ'ল মোৰ পৰিচয় আৰু মাই হবিজ হ'ল স্লিপিং ফুডিং আৰু শ্লিপিং ছাৰ এয়া মোৰ মানে হবি বাপৰে কি বকলি এগিলা বাপা কি কৰিলি এগিলা দে হ'ব দে আৰু যি বকলি অলপ চলপ বুজি পাইছোঁ দে যি বুজি পাইছোঁ হ'ব দে আৰু তাৰে ইমান আৰু নালগে আৰু তোৰ বাপৰে তোৰ গম পাইছোঁ তই কিমান পানীৰ মাছ ছাৰ থেংক ইউ 1 minute later এতিয়া বাদ দিয়া আহিব এতিয়া কোৱাচোন তোমাক মই কিয় ল'ম তোমাৰ তাত মানে কি ইমান কোৱালিটি আছে যে মই তোমাকে ল'ম এই কোম্পানীটোত বেলেগতো বহুত মানুহ ইণ্টাৰভিউ দিব আছে কিন্তু তোমাক কিয় ল'ম মই কোৱাচোন বাৰু তোমাৰ মানে অপিনিয়নটো কি কোৱা ছাৰ এইটো আপুনি কি ক'লে ছাৰ আপুনি মোক নলয় যে আপুনি কেনেকৈ ভাবিলে যে মোক নোলোৱাকৈ আপুনি কোনোবা বেলেগক ল'ব আৰে ছাৰ মোৰ তাত কিমান কমি আছে যে আপুনি বেলেগক ল'বলৈ ইচ্ছা কৰিছে মোক ল'বই লাগিব আপুনি মই আপোনাক মানে পূৰা আপুনি মোক মানে কোম্পানীটোত সোমোৱাৰ পিছত আপোনাক মই পূৰা ছাকচেছ দিম কোনো আজিলৈকে আপোনাক কেনেকৈ ছাকচেছ দিয়াই নাই আপোনাক মই দিম সেইটো ছাকচেছ গম পাইছে সেইকাৰণে অলপ ভাবক মোক ল'বই লাগিব আপুনি নহ'লে खत्म बाय बाय टाटा गुड बाय गया কি ক'ম মই পিছে তোৰ লাষ্টৰ কথাখিনি ভাল লাগিল শুনি তোৰ তাত যে ইমান কনফিডেঞ্চটো আছে তো মই সেইটো কনফিডেঞ্চ লেভেলটো শুনি কিনে ভাল লাগিল আই লাইক ইট ছাৰ মানে মই মানে বুজি নাপালোঁ তো থেংক ইউ দিয়ক আৰু থেংক ইউ হে কি যে হ'ব তোমাৰ লগতো দিয়া এতিয়া এইবিলাক বাদ দিলোঁ মানে কংগ্ৰেচুলেশ্যনছ মই চাকৰিটো হ'ব দিয়া আৰু মানে তোমাক মই কালি এপইণ্টমেণ্ট লেটাৰখন দি দিম তুমি কাইলৈৰ পৰা আহি যাবা মানে কালি তুমি আহি যাবা এপাক তাৰপিছত হৈ যাব গোটেইবিলাক ঠিক আছে কাইলৈ লগ পাম ছাৰ ডাবল থেংক ইউ দিয়ক আৰু মানে মই দুটামান মানে ফিল্ম ডাইলগ মাৰ দিয়াৰ লগে লগে ছাৰে মানে পূৰা ফিদা হৈ গ'ল ন তো সেইকাৰণে মানে মোক ল'বলৈ ইচ্ছা কৰিছে চাগে তো থেংক ইউ দিয়ক আৰু মোৰ কি হিচাপে আপুনি ল'লে নাজানো আৰু মানে অলপ দুটামান ফিল্মিক ডাইলগকে মাৰ দিলোঁ না তো সেইকাৰণে চাগে ছাৰে মানে পূৰা ফিদা হৈ গৈছে মোৰ ওপৰত তো সেইকাৰণে ছাৰে মোক ল'লে চাগে তো ছাৰ থেংক ইউ ধন্যবাদ নেক্সট কালিৰ পৰা মানে লগ পাই আছোঁ দিয়ক আৰু প্ৰায় এপইণ্টমেণ্ট মেটাৰ পৰা লৈ কিনে আহি কিনে দিয়ক ছাৰ থেংক ইউ ধন্যবাদ মানে বাই দিয়ক ছাৰ
All you left me was the radio, and it goes like ooh.